এটা বন্ধু ইয়াৰ দামটো কেইটকা এইটোৰ দাম 350 টকা 350 টকা এইটো লেজাৰ আছে নেকি লেজাৰ আছে লেজাৰ 350 টকা এইটো বিক্ৰী কৰিছে এতিয়া মানে হোলসেলাৰ পৰা মানে কিমান টকাত আনিছ হোলসেলাৰ কিমান টকাত আনিছ হোলসেলাৰ তো আমি 250 টকা আনা মানে 50 টকা এটা মানে প্ৰফিটত হওক মানে ধৰি লও 300 350 দি দিও নহয় জানো ধুনীয়া লাগিছে 50 টকা বিক্ৰী হৈছে 50 টকা এই পেপাৰটো 50 টকাত বিক্ৰী কৰিছে ভাল লাগিছে এইটো ডাঙৰ হৈ যায় ন ডাঙৰ কৰিলে ডাঙৰ হৈ যায় আৰু এইবিলাক গাড়ী হেলিকপ্টাৰ আছে এইবিলাক এইবিলাক 150 টকা আৰু এই হেলিকপ্টাৰটো 100 টকা বোলে জেচিবি আৰু আমাৰ এই লগৰজনো দেখাই আছে এইবিলাক তাৰপিছত তোমাৰ নামটো কৈ দিয়াচোন দোকানী মোৰ নাম ভাইটি তাছা হয় এইখন দোকান ধুনীয়া লাগিছে দোকানখন কালাৰ এতিয়া পূজা মণ্ডপটো হেৰিটো হয় এইটো ৰখাই দিছোঁ এইটো তাৰ ওচৰত যাম এতিয়া মানে লাইটৰ পোহৰৰ পৰা এনেকুৱা দেখাইছে ইমানে ডাঙৰ এই আমাৰ লগৰ এজন আজি বহি আছে গাড়ীখন লৈ যাওঁতে বস্তুখিনি আনিলে হাই হেল্ল' হেপী দুৰ্গা পূজা 2022 চন হেটুজান ষ্টেট ইয়াতে বহি লওঁ অলপ তেতিয়াহ'লে ঠিকে পূজা কেনেকুৱা লাগিছে পূজা একদম ভালে লাগিছে এতিয়া বেছি দেৰি হোৱা নাই অহা ইয়াত দেৰি পাছত ভাল লাগিব আৰু মানুহবিলাক আহিব লাগে মানুহবিলাক খাই বৈ ভাত পানী খাই বৈ আহিছে আৰু লাহেকৈ ওচৰ পাজৰ দোকান ওচৰ গাঁৱৰ ওচৰ বাগানৰ যিবিলাক মানুহ আছে এতিয়া আহিব ইয়াত নমস্কাৰ আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এয়া মই এতিয়া আছোঁ বৰ্তমান এই দুৰ্গা পূজা এই ফিল্ড এখনত মানে দুৰ্গা পূজা চাই আছোঁ এইজন মোৰ লগত আহিছে চিনি পাই আপোনালোকে মই অনুভৱ চেনেলৰ ভিডিঅ' বনাইছিলোঁ লভ ষ্টৰী নামটো কৈ দিয়ক এবাৰ মোৰ সৰস্বতীৰ সৈতে নমস্কাৰ নমস্কাৰ হেপী দুৰ্গা পূজা সকলোকে পাই ভাল লাগিল দেই আৰু সকলোকে মানে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা এটা থাকিল আৰু আমাৰ পলাশকাই চেনেলটো ছাবস্ক্ৰাইব আৰু এই ঘণ্টাটো মানে টিভি বেল লগাই আৰু এই পাপুল ভাই আৰু এটা হৈছে তোমাৰ লগৰ কি নাম আছিলে এই পলাশ ভাই তোমাৰ মিটাৰ ভাই মোৰ মিটাৰে বুলি ক'লে পলাশ এতিয়া এই কথা পাতি আছে এইজন মানে সকলোকে কেনেকুৱা লাগিছে এই মজা লাগিছে মজা লাগিছে আৰু এনেকুৱা পূজা মানে সকলোকে চক ভালে কুশলে মানে একো এটা নহয় মানে ভালে পূজাখন ভালকে মানে পাৰ কৰিব লাগে আমি ৰাতি আছোঁ 11টা বজাত পোহৰটো ভালকৈ নাই মানে পোহৰটো ইমান ব্যৱস্থা নাই হ'লেও মানে আৰু কেকাইক লগ পাই কিনে ভাল লাগিলে ইয়াৰ চেনেলটোৰ সৈতে কিছু কথা ক'লোঁ আৰু বেয়া নাপাব আৰু দেই পূজা মণ্ডপ চব আমাৰ পূজা এনেকুৱাই আৰু পূজা চাই আছে মানুহ এনেকুৱাকৈ পূজা চলি আছে দেই পলাশ এই লাষ্ট কৈছে ৰাজা মৰাণ ৰাজা কেনেকুৱা লাগিছে পূজা চাই ভাল লাগিছে মই খেতাজান পূজা চাই আহি পেলাই লগতে লগ পাই পেলাই বহুত আনন্দ ভাল লাগিছে তাৰমানে আৰু এনেকৈ পূজাটো আহি পেলাই মানে লগ পাই থাকিব লাগে আৰু এইখিনি ভাল লাগিছে ককাই কৈ দিয়া এই ইউটিউব চেনেল এটা বনাইছে চবে এই ঘণ্টাটো টিভি চবেই পলাশ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু দেই